নমস্কাৰ বন্ধু বান্ধৱীসকল, MK ডিজিটেল পইণ্টৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এইটো অতি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে স্কলাৰশ্বিপৰ আঁচনি। মই এই ভিডিঅ'টোৰ জৰিয়তে এই স্কলাৰশ্বিপৰ বাবে আপুনি কেনেদৰে আবেদন কৰিব তাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ লগতে সবিশেষ জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ পৰাই নিজৰ মোবাইলৰ জৰিয়তে অতি সহজতে আবেদন কৰিব পাৰিব স্কলাৰশ্বিপৰ বাবে। আৰু ভৱিষ্যতে মই এনেধৰণৰ বিভিন্ন ভিডিঅ'ৰ লগতে আপোনালোকলৈ কিছুমান চাকৰিৰ খবৰসমূহ জনাই যাম। গতিকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল নটিফিকেশ্যনটো অন কৰি ৰাখিব, যাতে মই ভিডিঅ'সমূহ আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই যায়। এতিয়া বলকচোন আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। যিকোনো এটা ব্ৰাউজাৰ ল'ব আৰু আপুনি টাইপ কৰিব NSP বুলি আৰু চাৰ্চ কৰি দিব। ইয়াৰ পিছত আপুনি নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত ক্লিক কৰিব। আপুনি ডেস্কটপ চাইডো কৰি ল'ব পাৰে, নকৰে যদিও কোনো কথা নাই। ইয়াৰ পিছত আপুনি নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু অলপ তললৈ আহি এই বক্স তিনিটাত ক্লিক কৰিব, টিক দিব, দি পেলাই কণ্টিনিউত ক্লিক কৰিব। এতিয়া আপুনি এই ফৰ্মখন ফিল আপ কৰিবলৈ হ'লে আপুনি প্ৰথম ষ্টেট চিলেক্ট কৰিব, আৰু আপুনি যদি মেট্ৰিক পাছ হয় তেতিয়াহ'লে পষ্ট মেট্ৰিক দিব, মেট্ৰিকৰ তলৰ হ'লে আপুনি প্ৰি মেট্ৰিক দিব, আৰু বাকী নাম আপোনাৰ ভৰাব। স্কলাৰশ্বিপ স্কিম চিলেক্ট কৰিব। ইয়াত দুটা আছে, স্কলাৰশ্বিপ স্কিম আৰু ইনচেণ্টিভ স্কিম। আপুনি স্কলাৰশ্বিপ স্কিমত ক্লিক কৰিব। বাকী ইয়াত যেনেদৰে দেখিছে সেইখিনি ইয়াত ফিল আপ কৰি ল'ব। আপোনাৰ এটা হাতত থকা যিটো ভেলিড মোবাইল নাম্বাৰ এটা দিব, যিটো আপুনি চলাই আছে। ইয়াত আপুনি আপোনাৰ বেংকৰ IFSC কোডটো দিব, আৰু লগতে আপোনাৰ সোঁ চাইডে দেখিছে যে সোঁ চাইডে আপোনাৰ একেটা IFSC কোডকে আপুনি ভৰাব। এইটো কনফাৰ্মেশ্যনৰ কাৰণে এইটো দিয়া হৈছে। ইয়াৰ পাছতে আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো দিব, আৰু ৰাইট চাইডে ঠিক একেটা একাউণ্ট নাম্বাৰকে ভৰাব। আৰু আপোনাৰ আইডেণ্টিফিকেশ্যন ডিটেইলছত আপুনি বেংক পাছবুক বা আধাৰ কাৰ্ড এনেকুৱা যিকোনো এটা ডকুমেণ্ট আপুনি দিব পাৰে। তাত যিটো ডকুমেণ্ট দিয়ে তাৰ নাম্বাৰটো ইয়াত ভৰাই দিব, আৰু এই কেপচা কোডটো ইয়াত ফিল আপ কৰিব। কেপচা কোডটো ভৰাই আপুনি বক্স তিনিটাত ক্লিক কৰি আপুনি কণ্টিনিউত ক্লিক কৰিব, ৰেজিষ্টাৰত ক্লিক কৰিব। আৰু তাৰ আগতে ফৰ্মখন আকৌ এবাৰ ভালদৰে চাই ল'ব। আৰু আপোনাৰ AID নাম্বাৰটো আপুনি নোট কৰি ৰাখিব, আৰু মোবাইলতো মেছেজ যাব, হ'লেও নোট কৰি ৰাখিব, মেছেজ যোৱা দেৰি হ'ব পাৰে। ইয়াৰ পাছতে আপুনি কণ্টিনিউত ক্লিক কৰিব, আৰু আপুনি ইয়াত সেই ID নাম্বাৰটো দিব, আৰু পাছৱৰ্ডটোত আপোনাৰ ডেট অফ বাৰ্থটো দিব। আপোনাৰ মোবাইললৈ এটা মেছেজ যাব, মেছেজটোত আপুনি পাছৱৰ্ডটো দেখিব, পাছৱৰ্ডটো যেনেদৰে থাকে তেনেদৰে ইয়াত দিব, আৰু দি পেলাই কেপচাৰ কোডটো দি আপুনি লগ ইন কৰিব। ইয়াৰ পাছতে আপোনাৰ সেই মোবাইল নাম্বাৰত এটা OTP যাব। OTPটো আপুনি ইয়াত ভৰাই কনফাৰ্মত ক্লিক কৰিব, আৰু আপুনি পাছৱৰ্ডটো আপোনাৰ চেঞ্জ কৰি ল'ব। এটা নতুন পাছৱৰ্ড দিব, এই ফৰ্মেটটোত এটা পাছৱৰ্ড ইয়াত ভৰাই দিব। পাছৱৰ্ডটো দি আপুনি ছাবমিট কৰিব। এতিয়া আপোনাৰ মেইন প্ৰফাইলটো আপোনাৰ খোল খালে, আপুনি এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব। এতিয়া আপোনাৰ এপ্লিকেশ্যন ফৰ্মখনত আপুনি প্ৰথমতে চিলেক্ট কৰিব, আপুনি যদি ঘৰত আপুনি ছিংগল অকলশৰীয়া ছোৱালী হয় তেতিয়াহ'লে আপুনি ন' দিব। যদি আপোনাৰ ঘৰত আপোনাৰ বা ভণ্টি আছে তেতিয়া আপুনি ইয়েছ দিব লাগিব। ইয়াত আপুনি ইয়েছ ক্লিক কৰিব যদি আপোনাৰ ঘৰত দুজনী ছোৱালী আছে। যদি অকলশৰীয়া হয় আপুনি ন' ক্লিক কৰিব। ইয়াৰ পিছত আপুনি ৰিলিজন চিলেক্ট কৰিব, আপোনাৰ কাষ্ট চিলেক্ট কৰিব, আপোনাৰ দেউতাৰ নাম দিব, মাৰ নাম দিব, আপোনাৰ পৰিয়ালটোৰ আপোনাৰ বাৰ্ষিক ইনকাম কিমান হয় সেইটো দিব, আৰু আপুনি যদি ঘৰৰ পৰা অহা যোৱা কৰে তেতিয়াহ'লে ডে স্কলাৰ দিব, আৰু যদি আপুনি হোষ্টেলত থাকে তেতিয়া হোষ্টেলাৰত ক্লিক কৰিব। আপুনি এতিয়া আপোনাৰ যিখন আপোনাৰ ইনষ্টিটিউট, আপুনি ইনষ্টিটিউট চিলেক্ট কৰিব লাগিব। আপুনি প্ৰথমতে আপোনাৰ ষ্টেট চিলেক্ট কৰিব, আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তেতিয়া আপোনাৰ ডিষ্ট্ৰিক্টত যিমানখিনি স্কুল কলেজ আছে সকলোখিনি ইয়াত শ্ব' কৰিব। ইয়াৰ পৰা আপুনি যোনখন স্কুলত বা কলেজত পঢ়ে আপুনি সেইটো বাছি ল'ব, বাছি লৈ তাত আপুনি এনেদৰে টিক কৰিব, টিক কৰি পেলাই আপুনি চিলেক্ট কৰিব। ইয়াৰ পাছতে আপোনাৰ এডমিশ্যনৰ ৰিচিপ্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত আপুনি ভৰাব, এডমিশ্যন ইয়েৰ দিব, আৰু আপোনাৰ ৰোল নাম্বাৰটো ইয়াত ভৰাব। ছেকশ্যন যদি আছে ছেকশ্যন দিব, আৰু আপুনি প্ৰেজেণ্ট আপুনি কোনটো ক্লাছ কৰি আছে, কোনটো শ্ৰেণীত আছে সেইটো আপুনি ইয়াত ভৰাব। ইয়াৰ পাছতে আপোনাৰ
কোৰ্চৰ আপোনাৰ কিমান দিনীয়া কোৰ্চ, কেইবছৰীয়া কোৰ্চ কৰিছে, এবছৰ 2 বছৰ বা 3 বছৰ, যিমান বছৰ হয় সেইটো ইয়াত ভৰাই দিব। ইয়াৰ পাছতে আপোনাৰ প্ৰাইভেট হিচাপে পঢ়িছে নে ৰেগুলাৰ হিচাপে পঢ়িছে সেইটো ইয়াত চুজ কৰিব। ইয়াৰ পাছতে আপোনাৰ প্ৰেজেণ্ট ক্লাছ কেতিয়াৰ পৰা, আপোনাৰ বৰ্তমান ক্লাছ আপোনাৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে, আৰম্ভ হৈছিলে, সেই ডেটটো দিব। ইয়াৰ পাছতে আপুনি পাছ কৰি অহা আপুনি বৰ্ড মানে হায়াৰ ছেকেণ্ডেৰী যদি পাছ কৰিছে, আপোনাৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল হ'ব আপোনাৰ প্ৰিভিয়াছ এক্সাম পাছ বৰ্ড, সেইটো হ'ব। যদি মেট্ৰিক পাছ কৰা আছে বা হ'ব ইউনিভাৰ্চিটি হ'লে যোনখন ইউনিভাৰ্চিটি সেই নামটো ইয়াত দিব। ইয়াৰ পাছতে আপুনি আপোনাৰ মেট্ৰিকৰ মানে প্ৰিভিয়াছ কোৰ্চ যদি হায়াৰ ছেকেণ্ডেৰী ইয়াত দিব, দি বা যি ক্লাছেই হওক সেই ক্লাছটোৰ দিব, সেই এক্সামটোৰ নাম দিব। তাৰপিছত আপুনি প্ৰিভিয়াছ পাছিং ইয়েৰত আপোনাৰ কোন চনত আপুনি পাছ কৰি আহিছিলে সেইটো দিব, আৰু প্ৰিভিয়াছ এক্সামৰ পাৰ্চেণ্টেজটো ইয়াত দিব। পাৰ্চেণ্টেজ দিয়াৰ পিছত আপোনাৰ যদি ৰেংক থাকে, ইউনিভাৰ্চিটি হ'লে ৰেংক থাকে, তেতিয়া ৰেংকটো দিব, ৰেংক দিবলৈ আহিব। আৰু আপুনি ক্লাছ 10ৰ ৰোল নাম্বাৰ দিব, কনফাৰ্মেশ্যন ৰোল নাম্বাৰটো দুবাৰ ভৰাই দিব। কনফাৰ্ম 10th ৰোল নং বুলি দেখিছে তাতো দিব, আৰু 10th ৰোল নং বুলি দেখিছে তাতো দিব। বৰ্ডৰ নাম দিব, পাছ কৰা বছৰ দিব, আৰু আপোনাৰ পাৰ্চেণ্টেজ দিব। ঠিক হায়াৰ ছেকেণ্ডেৰীৰ তেনেকৈ আপুনি ৰোল নাম্বাৰটো দুবাৰ ইয়াত ভৰাব, দুটা জেগাত, ইয়াত যেনেদৰে দেখিছে। আৰু বৰ্ডৰ নাম দিব, পাছ কৰা বছৰ দিব, আৰু পাৰ্চেণ্টেজ দিব। আৰু যদি আপুনি কম্পিটিটিভ এক্সামত কোৱালিফাই হৈছে সেইটো ইয়াত ভৰাই দিব। ইয়াৰ পাছতে আপুনি তললৈ আহি আপোনাৰ গাৰ্জেন নেম যে দেখিছে, গাৰ্জেন নেমত ক্লিক কৰিব, গাৰ্জেন নেমটো ভৰাব। বাকী এইখিনি যদি আপোনাৰ ইয়াত আপুনি চাই ল'ব, যদি আপোনাৰ এইখিনি কেটেগৰীত আপুনি পৰে সেইটো আপুনি ইয়াত দি দিব। ইয়াৰ পাছতে আপুনি ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰিব, আৰু ফৰ্মখন এবাৰ ভালদৰে চাই ল'ব। আৰু আপোনাৰ ইয়াত ফাইনেল ছাবমিট হৈ নাযায়, সেইটো চিন্তা কৰিবলগীয়া নাই। আপুনি ফৰ্মখন তথাপিও এবাৰ ভালকৈ চাই ল'ব। এই স্কলাৰশ্বিপটো আবেদন কৰিবৰ বাবে আপোনাক লাগিব ইনকাম চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু পাছবুকৰ নাম্বাৰটো পাছবুকত আপলোড দিব নালাগে, আৰু লগতে বোনাফাইড চাৰ্টিফিকেট। ইয়াৰ পাছতে আপোনাৰ ষ্টেট আপুনি চিলেক্ট কৰিব, নেক্সট পেজত ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, আপোনাৰ ব্লক চিলেক্ট কৰিব বা ৰেভিনিউ চাৰ্কল, আপোনাৰ পিনক'ড দিব, আৰু হাউচ নাম্বাৰ বা ষ্ট্ৰীট নং দিব। তাৰপিছত আপুনি ইয়াত স্কিমটো দেখিব যে তাত টিক কৰিব। ইয়াত মই পষ্ট মেট্ৰিকৰ কাৰণে দিছোঁ, পষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট, এইটো ক্লিক কৰিব। আৰু আপোনাৰ ইয়াত আপুনি ইনকাম চাৰ্টিফিকেট আপলোড দিব, আৰু ইয়াত কাষ্ট চাৰ্টিফিকেটখন দিব। আপোনাৰ যিখন বোনাফাইড চাৰ্টিফিকেট সেইখন আপুনি ডাউনলোড কৰি ল'ব লাগিব, আৰু ডাউনলোড কৰি আপুনি প্ৰিণ্ট দি ল'ব। প্ৰিণ্ট দি আপুনি যিখন ইনষ্টিটিউটত পঢ়ে সেই ইনষ্টিটিউটৰ পৰা আপুনি তাত চিল আৰু চহী কৰাই আনিব লাগিব। কৰাই আনি পাছদিনাহে আপুনি ইয়াত আপলোড দিব পাৰিব। আপোনাৰ এদিনতে আবেদন সম্পূৰ্ণ হৈ নাযায়, 2 দিন লাগিব। ইয়াৰ পিছত আপুনি ছেভ নেক্সট কৰি থৈ দিব। বাকী যি দুটা ডকুমেণ্ট আছে সেই দুটা ডকুমেণ্ট দি আপুনি ছেভ এণ্ড নেক্সট কৰি থৈ দিব। আপুনি ডকুমেণ্ট আপলোড কৰিবলৈ গ'লে আপোনাৰ চাৰ্টিফিকেট নাম্বাৰ তাত দেখা পাব, আপুনি চাৰ্টিফিকেট নাম্বাৰ দিব, আপোনাৰ কোন তাৰিখত চাৰ্টিফিকেটখন ইছ্যু হৈছিলে সেইটো দিব, আৰু ক'ৰ পৰা ইছ্যু হৈছিলে সেইটো দিব, আৰু কোনে ইছ্যু কৰিছিলে, ইছ্যুড বাই কোনে ইছ্যু কৰিছিলে সেইখিনি ইয়াত ভৰাই চ'ৰ্চ ফাইলত ক্লিক কৰি আপুনি ফাইলটো ইয়াত দি পেলাই আপলোড নাওত ক্লিক কৰিব। আৰু 3খন চাৰ্টিফিকেট একেটা প্ৰচেছতে কৰিব লাগিব। আৰু বোনাফাইডখনত যিহেতু নাম্বাৰ নাথাকে, আপুনি ন' বুলি দি দিব পাৰে, কোনো কথা নাই, ন' বুলি দি দিব তাত। বোনাফাইডখন আপলোড কৰিবৰ বাবে আপুনি আগৰ দৰে একে প্ৰচেছতে লগ ইন কৰিব, এনেদৰে। ইয়াৰ পাছতে আপোনাৰ যিটো এপ্লিকেশ্যন ID, ইয়াত এপ্লিকেশ্যন ID নাম্বাৰ দিব, দি আপুনি পাছৱৰ্ড দিব। আপোনাৰ যিটো মেছেজত গৈছিলে সেইটো পাছৱৰ্ড ইয়াত নিদিব, আপুনি যিটো চেঞ্জ কৰি পেলাই আপুনি সলনি কৰি লৈছিলে, নতুন পাছৱৰ্ড ভৰাই লৈছিলে, সেই নতুন পাছৱৰ্ডটো আপুনি ইয়াত দিব। দি পেলাই আপুনি কেপচাৰ কোড দি লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আপোনাৰ প্ৰফাইলটো খোল খাব, আৰু আপুনি ইয়াত ফৰ্মখন আপুনি ফিল আপ কৰাই আছে, আপোনাৰ গাৰ্জেন নেমটো ইয়াত ভৰাই দিব, আৰু মেৰিটেল ষ্টেটাছটো যদি মেৰিড হয় মেৰিড, নহ'লে আনমেৰিড, আৰু আপোনাৰ পেৰেণ্টছৰ প্ৰফেশ্যনটো ইয়াত দিব। যদি আপুনি ইয়াত থকা গীটাৰ ভিতৰত যদি এটাও নাপায়, তেতিয়া আপুনি আদাৰ্ছত ক্লিক কৰিব। ইয়াৰ পাছতে আপুনি ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰিব। এতিয়া আপুনি বোনাফাইড চাৰ্টিফিকেট ইয়াত আপলোড কৰিব লাগিব। তাৰ বাবে আপুনি আপলোডত যাব, আৰু আপোনাৰ চাৰ্টিফিকেটখনৰ যিটো ইয়াততো নাম্বাৰ আপোনাৰ চাৰ্টিফিকেটখনত নাই, বোনাফাইড চাৰ্টিফিকেটত যিহেতু নাম্বাৰ নাই, চিৰিয়েল নাম্বাৰ, গতিকে আপুনি সেইটো ন' বুলিয়ে দিব। আৰু
আপুনি কোন তাৰিখে আপোনাৰ এইখন ইছ্যু হৈছিলে সেই তাৰিখটো দিব, আৰু ক'ৰ পৰা ইছ্যু কৰিছিলে আৰু কোনে কৰিছিলে সেইকেইটাত মই যেনেদৰে ইয়াত দিয়া দেখিছে তেনেদৰে আপুনি দিব। দি পেলাই আপুনি চ'ৰ্চ ফাইলত ক্লিক কৰি ইয়াত ফাইলটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপলোড নাওত ক্লিক কৰিব, আৰু আপোনাৰ আপলোড নাওত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত ফাইলটো আপলোড হ'ব। ফাইলটো আপলোড হোৱাৰ পাছতে আপুনি ইয়াত ফাইনেল ছাবমিটত ক্লিক কৰিব। এতিয়া আপুনি এই ফৰ্মখন আপোনাৰ ওচৰত, আপুনি যিহেতু প্ৰিণ্ট কৰিব নোৱাৰে, গতিকে আপুনি আপোনাৰ যিটো আপোনাৰ এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ড সেইটো আপুনি লগত লৈ যিকোনো এটা ইণ্টাৰনেট কেফে বা য'ত ধৰি লওক ইণ্টাৰনেটৰ জৰিয়তে কাম কৰা হয় তেনেকুৱা এটা ষ্টুডিঅ'লৈ যাব। গৈ আপুনি এই ফৰ্মখন তাৰ পৰা আপুনি সেই এই পাছৱৰ্ড আৰু ID নাম্বাৰ দি আপুনি কৰি আপোনাৰ ফৰ্মখন প্ৰিণ্ট কৰি ল'ব। প্ৰিণ্ট কৰাৰ পাছত আপুনি সেই ফৰ্মখন আপুনি যিখন ইনষ্টিটিউটত পঢ়ে তাত গৈ আপুনি জমা দিবগৈ লাগিব। লগত আপোনাৰ যিখিনি ডকুমেণ্ট আপুনি ইয়াত দিছে, ধৰি লওক পাছবুক আৰু ইনকাম চাৰ্টিফিকেট, বোনাফাইড এই তিনিটা, আৰু কাষ্টৰ চাৰ্টিফিকেট, এটাইকেইটা ইয়াত আপুনি গাঁঠি দি আপুনি পঢ়া ইনষ্টিটিউটত গৈ আপুনি জমা দিবগৈ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টোৰ পৰা আপোনালোক অলপ হ'লেও নিজকে উপকৃত হ'লোঁ বুলি ভাবিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।